বন্ধুসকল কি খবৰ আপোনালোকক আশা কৰোঁ ভালে আছে ময়ো ভালে আছোঁ তো হেল্ল' নমস্তে ৱেলকাম অলপ আৰু আসসালামু আলাইকুম কিপছ সস্ৰীকাল দিছ ইজ এজেকে ফ্ৰম আছাম এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এজেকে ব্লগ তো আজিৰ ব্লগত মই উপস্থিত আছোঁ আমাৰ অসমৰ তথা অসম বুলি ক'ব অসমৰ প্ৰথমটো ষ্টুডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰা জ্যোতি চিত্ৰবন ষ্টুডিঅ'ত তো এয়া চাব পাৰে আপোনালোকে চিত্ৰবন ষ্টুডিঅ'ত উপস্থিত আছোঁ মই এইপিনে চিত্ৰবন ষ্টুডিঅ' এইপিনেও আছে তো দেখাও আজি কি ষ্টুডিঅ' ক'ত আছে এইটো আপোনাৰ ষ্টুডিঅ' নম্বৰ 1 তো ৰাস্তা চাস্তা চিনি নাপাওঁ এনে যাই থাকিম যোনফালে যাব এই তলত প্লেগ্ৰাউণ্ড আছে সেইবিলাক এনেকৈ পাৰ্ক চাৰ্ক বনাই থৈ দিয়া আছে পাৰ হৈ আহিলোঁ মেইন য'ত গেটখন আছিল তাতে ভিডিঅ' বনোৱা নহ'ল এইফালে চিধা ৰাস্তা আছে এইফালে যাম কিবা পাওঁ আৰু যি পাওঁ পালোঁ নহ'লে উপায় নাই তো আমি যাম ক'ত যাম যিটো বাবুৰ নাহৰ গান শ্বুটিং হৈছিল সেই ঠাইখিনিলৈকে যাম বহুত ওখবে তো মোৰ লগত উপস্থিত আছে মোৰ দাদা ভাইটি দুটা নট ইণ্টাৰেষ্ট আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰক দাদা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাম কি আছিলে দ্য আছামিজ ৰোষ্টাৰ ৰষ্টিং ভিডিঅ' আছিল আগতে এতিয়া ষ্টেটাছ দিয়ে কিজানি কি দিয়ে ক'ব নোৱাৰোঁ তো সেইটো ভিডিঅ' ছাবস্ক্ৰাইব কৰি লওক চেনেলটো হয়তো যদি ছাবস্ক্ৰাইবাৰ বাঢ়ি যায় তো বেলেগ কণ্টেণ্ট বনাব ইও তো আমিও আগুৱাই যাই আছোঁ এয়া এনেকৈ বহুত ওখ ৰাস্তা নোৱাৰি কেইটাই হাত বিষাই যায় তো ভাইটি আছে মোৰ লগত সুধি আছে ফ্ৰণ্ট কেমেৰাৰে তো চিত্ৰবন ষ্টুডিঅ' এয়াই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰা চাওক না পূৰা জংঘল কিমান সেউজীয়া পৰিৱেশ গুৱাহাটীত আহি এনেকুৱা পৰিৱেশ দেখিবলৈ ভাগ্য লাগে আচলতে যি পলিউশ্যনৰ ঠাইত ইমান বঢ়িয়া ঠাই ইয়াতে অৱশ্যে চিত্ৰবন ষ্টুডিঅ'টো বিচাৰোঁতে বহুত টাইম লাগিল সেইটো বেলেগ কথা এই বাঘ চাকটো নোলাই না ইয়াতে ভয় লাগে খুব আৰু ইহঁতে চিনেমেটিক ভিডিঅ' শ্বুটিঙৰ কাৰণে কৰি আছে তো বেক কেমেৰা দেখাই আছোঁ ৰাস্তাটো কেনেকুৱা চাই লওক বেক কেমেৰাত কাৰণ ফ্ৰণ্ট কেমেৰাত তাৰমানে মুখখনটো আমাৰ থপৰাটো সেনেকুৱাই না আৰু আপোনাৰ কথা কওঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে আজি চাই চিত্ৰবন ষ্টুডিঅ'টো আপুনি যদি দেখি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব মই অলপ মটিভেশ্যন পাম তো ব'লা আমি বেক কেমেৰাতে চাওঁ এই ৰ'ব আমি দেখোন কিবা কুকুৰৰ পাছে যাই আছোঁ আপুনি কুকুৰৰ পাছে যাব না আৰু তেতিয়াহ'লে আপোনালোকে কেইটামান চিনেমেটিক শ্বটে চাওক না কি কয় এনেকৈ আমি কুকুৰ আৰু মানুহৰ পিছে আহি পালোঁ আমাৰ এটা লাইটিং ঘৰ যিটো ইয়াত তাৰমানে কণ্ট্ৰল কৰা হয় লাইটিংবিলাক তো চাওক সেই লাইটিং ঘৰটো এনেকৈ আমি আহি পালোঁ অলপ ঠাই ইয়াত এইটো ঘৰ চাব পাৰে আপুনি ইয়াত লাইটিঙৰ কণ্ট্ৰল ৰখা হয় চাগে মই ভালদৰে গম পোৱা নাই ভিতৰত যাই চাওঁ কি আছে ইয়াত নিশ্চয় ষ্টুডিঅ' ৰখা হয় সেয়া চাব পাৰে আপোনালোকে ইয়াত লাইটিং কনচোল আছে লাইটিং ষ্টেটমেণ্ট চব লাইটিঙৰে কাম আছে ইয়াতে তো নিশ্চয় ইয়াত লাইটিংবিলাক যে আছে ষ্টুডিঅ'ৰ তো লাইটিংবিলাক কণ্ট্ৰল কৰা হয় আৰু সেই মোৰ সন্মুখেৰে আছে সেই বাবুৰ নাহৰ গান শ্বুটিং হোৱা ঠাইখিনি তো ব'লক তালৈকে যাওক আৰু দেখাওঁ আপোনালোক ঠাইখিনি কেনেকুৱা আপোনাৰ গানততো দেখিছে অলপ ক'ব গ'লে কিন্তু এতিয়া ৰিয়েলত চাম ময়ো আৰু আপোনালোক দেখাম ব্লগত এনেকুৱা লাগে তো বনি চাওক ব্লগটো ডাইৰেক্ট তাতে যাই কিনে বনাওঁ আৰু ইয়াতে যাই কিনে ইচ্ছা নোহোৱা হৈ গৈছে খুব বহুত দূৰ ৰাস্তা তো ফ্ৰেণ্ডছ আমি আহি পালোঁ এই ঠাইখিনিলৈ ইয়াতে বাবুৰ এই মন্দিৰটো তো ইয়াতেই নাহৰ গানটো শ্বুটিং হৈছিলে চাব পাৰে আশে পাশে
এতিয়া বৰ্তমান জংঘল কাৰণ লকডাউনৰ টাইমত কোনো ইয়াতে চাফ চিকুণ কৰা নাই তো এয়া পূৰা জংঘল হৈ আছে ইয়াতে তো ইয়াৰ পৰা মানে এইখিনি আছিল ইয়াতে আৰু সিপিনে আছে সেইখিনি আপোনাক পাছত দেখাম তো এইফালেদি এইখিনি আপুনি চাই লওক এবাৰ তো ওপৰৰ পৰা আহি পালোঁ তল তো বহুত জেগা বন্ধ আছিলে লকডাউনৰ কাৰণ এইটো কৰোণাৰ টাইম তো বন্ধ কৰি দিছে তো আপুনি চাব পাৰে আপোনাৰ এতিয়া পুৰণা ঘৰ এটাও আছে তলপিনে এয়া চাওক ইয়াত তলপিনে পুৰণা ঘৰো আছে ইয়াত পুৰণা ফিল্মবিলাকৰ শ্বুটিং হ'ব পাৰে বৰ্তমানলৈকে তো এয়া সেইপিনে পুষ্পিনেতো হ'লে আপোনাক আগৰখিনি দেখাই ব্লগটো এণ্ড কৰিম কাৰণ যিহেতু দেখাবলৈ বেছি নাই কাৰণ বৰ্তমান বন্ধ হৈয়ে আছে এই কুকুৰকেইটা আমাৰ লগত আহি আছে তেতিয়াৰ পৰা কণ পোৱালিকেইটা এইটো এটা তো এনেকৈ চলি আছে ইয়াত তো ইয়াতে হ'লে এইটো দেখাই আছে এই পোৱালিকেইটা তো এয়া চাব পাৰে এৰিয়াখিনি এইখিনিয়ে ক'ব গ'লে মেইন এৰিয়াটো অমুকখিনি এইখিনি সেইফালে এণ্ট্ৰি আছিলে সেইফালে এক্সিট কৰিম তো ইয়াত এইবিলাক ষ্টুডিঅ' তাত আছে এইফালে এইবিলাক ইয়াত তো আৰু এইবিলাক ষ্টুডিঅ' আপোনাৰ এইপিনে আছে চাব পাৰে এই চাইড ষ্টুডিঅ'ৰ ভিতৰত এণ্ট্ৰি নাই তলা চলা মাৰি থৈ দিয়া আছে তো আজিৰ কাৰণে ব্লগটো ইমানেই আছিল যদি ব্লগটো চাই ভাল পালে তেতিয়া লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু এনেকৈ ব্লগ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক টাটা জয় হিন্দ গুড বাই